নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সস্তীয়া নিউজলৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা দুখবৰ। হয় বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে পাবজি ভাৰতত বেন হ'ল। পাবজিটো কি কাৰণে বেন কৰিলে হয়তো আপোনালোক সকলোৱে গম পায়। তথাপিতো বহুতৰ হয়তো এতিয়াও বিশ্বাস হোৱা নাই চাগে পাবজি বেন হ'ল বুলি। কেৱল মাত্ৰ পাবজিয়ে নহয়, পাবজিৰ লগতে অন্য 118টা চাইনিজ এপ ভাৰতত বেন কৰা হৈছে। আগতেও ভাৰত চৰকাৰে টিকটককে ধৰি অন্য বহু চাইনিজ এপ ভাৰতত নিষিদ্ধ কৰিলে। যিহেতুকে টিকটকো আজিলৈকে ঘূৰি অহা নাই, গতিকে আশা বহুত কম পাবজিও ঘূৰি আহিব বুলি। পাবজি প্ৰেমিকসকলৰ বাবে এইটো এটা অতিকৈ দুখ খবৰ। তেওঁলোকে হয়তো তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডে এৰি যোৱা খবৰটো পায়ো চাগে ইমান দুখ অনুভৱ কৰা নাছিলে, যিমান পাবজি নাইকিয়া হোৱা ঘটনাটো লৈ দুখিত হৈছে। যদি পাৰোঁ তেতিয়াহ'লে আমি তেওঁলোকৰ অনুভূতি কি, তেওঁলোকৰ ফিলিংছ কি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এটাই মাথো কথা ক'ম, তেওঁলোকে চাগে গাৰ্লফ্ৰেণ্ডে এৰি যোৱা হ'লেও ইমান বেয়া নাপালেহেঁতেন বা দুখ নাপালেহেঁতেন, যিমান পাবজিটো বেন হৈ যোৱাৰ কাৰণে দুখ পাইছে। গতিকে আশা কৰোঁ তেওঁলোকৰ হৃদয়খন যে জোৰা লাগি যায়। আশা কৰোঁ পাবজি অতি সোনকালে ঘূৰি আহিব। পাবজি লভাৰসকলেতো এইবাৰ ইলেকশ্যনত ভোটেই নিদিব চাগে। আহকচোন চাওঁ পাবজি প্লেয়াৰ এজনৰ ৰিয়েকশ্যন। তেওঁ পাবজি বেন হোৱা খবৰটো পাই কেনেকৈ ৰিয়েক্ট কৰিছে এই ভিডিঅ'টোৰ জৰিয়তে। কি হলে কি হল মক্কেল এইটো পাবজি চলি আছে দেখোন। কি হলে মক্কেল মাত দে। পাবজি বেন হোৱা খবৰটো পাই আপোনালোকে কেনেকুৱা অনুভৱ কৰিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব। যদিহে ভিডিঅ'টো আন কোনোবাই চোৱাটো বিচাৰে তেনেহ'লে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব। এনেদৰে ছ'চিয়েল মিডিয়া নিউজ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।